নমস্কাৰ, আজি মই দেখুৱাম আপোনালোকক নেমু টেঙাৰ আচাৰ কেনেদৰে বনাব পাৰি। এই আচাৰৰ বাবে আপোনালোকে শুকাই যোৱা নেমুও ব্যৱহাৰ কৰিব পাৰিব। প্ৰথমতে মই নেমুকেইটা ধুই লৈছোঁ। এতিয়া মই শুকান কাপোৰেৰে মুচি ল'ম যাতে পানী ৰৈ নাযায়। এতিয়া মই এটা প্লাষ্টিকৰ বৈয়াম লৈছোঁ। আপোনালোকে আইনাৰ বৈয়ামো ল'ব পাৰে। এতিয়া মই নেমুকেইটা ইয়াতে ভৰাই দিছোঁ। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ। ইয়াতে আৰু বেলেগ একো দিব নালাগে। এতিয়া ঢাকনিখন লগাই গোটেইখিনি নিমখ নেমুৰ লগত মিহলাই দিম। এতিয়া এইখিনি মই ৰ'দত দিম। বিশ 25 দিন ৰ'দত দিয়াৰ পিছত ধুনীয়াকৈ পানী উঠিছে। গোটেইখিনি অকণমান গলিব আছে, কিন্তু এইখিনি আৰু ৰ'দত দিব নালাগে। 4-5 মাহ পিছত নেমুৰ কালাৰ এনেকুৱা আহিব। চাওক, এতিয়া মই আপোনালোকক ইয়াৰ পৰা নেমু উলিয়াই দেখুৱাম। নেমুটো মই কাটি দেখুৱাইছোঁ। গতিকে আপোনালোকে শুকাই যোৱা নেমু কেতিয়াও পেলাই নিদিব। পেলাই দিয়াতকৈ আপোনালোকে ডাঙৰ বৈয়াম এটাত নিমখ যদি অকণমান বেছিকৈ দিয়ে, তাত নেমুবিলাক ভৰাই দি থাকিব। এই আচাৰ যিমান পুৰণা হ'লেও আপোনাৰ কেতিয়াও বেয়া নহয়। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকেও এই আচাৰ বনাই খাব। ধন্যবাদ।